আচলতে কটন ইউনিভাৰ্চিটি যিখিনি ছাত্ৰ একতা সভা তেওঁলোকৰ লগত জুবিন গাৰ্গৰ এটা যথেষ্ট আত্মীয়তা আছে, ককাই ভাইদেউৰ সম্পৰ্ক। এই ইউনিভাৰ্চিটিখনৰ ওপৰত জুবিন বহুত অনুষ্ঠানত আহিছে আৰু মোক জুবিন সপ্তাহৰ যিটো তেওঁলোকে আয়োজন কৰিছে এটা সপ্তাহজোৰা, আৰু সপ্তাহজোৰা কাৰ্যসূচী সঁচাই ভাল লাগিছে, তেওঁলোকৰ প্ৰচেছত প্ৰশংসনীয়। আৰু এই সভাখনত এটা কথাই কওঁ যে জুবিনৰ অহাকালি জন্মদিন। আজি ৰাতিপুৱা যেতিয়া গৰিমাৰ লগত ৰাজেশ ভূঞাৰ, আজি ৰাজেশ ভূঞা আৰু গৌৰৱ বিনালী ডাইৰেক্টৰ ৰাজেশৰ জন্মদিন। মানে এই জন্মদিনত কণা কটাটো হোৱাৰ কাৰণে খুব বেছি বেয়া লাগিছে আচলতে, যে সি আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিখিনি কাম, যিখিনি সৃষ্টিৰাজি সেইখিনি আগুৱাই লৈ যাব লাগিব। আৰু প্ৰতিটো মমেণ্টত মই এটা কথাই কওঁ যে আজি জুবিন গাৰ্গৰ অনুপস্থিতিৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগে হওক বা সংগীত জগতৰ ক্ষেত্ৰতে হওক এটা শূন্য পৰিণত হৈছে। আৰু এটা কথা মই অনুভৱ কৰোঁ যে পৃথিৱীত যেতিয়ালৈকে সংগীত থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকিব, সংগীতৰ তেওঁ সৃষ্টিৰাজি জীয়াই থাকিব। আৰু বন্ধু হিচাপে গৌৰৱ অনুভৱ কৰিছিলোঁ এনেকুৱা এজন শিল্পীৰ লগত